নমস্তে কি খবৰ আপোনালোকৰ দেখিছে এই হেডফোন লগাই ভিডিঅ' কৰি আছো মানে মাইক কিনিবলৈ পইচা নাই মানে আজি বিমানদাৰ ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আজি মানে একদম খাতাৰনাক হ'বলৈ গৈ আছে ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে একদম অদ্ভুত অদ্ভুত দৃশ্য আপোনালোকক দেখাই আছো চাওক টেলেণ্ট চাওক কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাব এনেকুৱা অদ্ভুত টেলেণ্ট আপোনালোকৰ ফালে আছে যদি কমেণ্ট এটা কৰি দিব কি চাওক মোবাইলত বনাইছে মোবাইলত একদম মানে কি বুলি কম শ্ৰীকৃষ্ণৰ পৰা শিকি আহিছিলে ভাই তুমি শ্ৰীকৃষ্ণৰ পৰা শিকিছিলা নেকি দোষ কৈ দিয়া আকৌ পুৰা বজাই আছে ক'বলৈ সময় নাই এইফালে বিমানদা বহি আছে একদম ঐ বিমানদা চকীত নাবহা যে দুখ হৈছে কি ক'বা আৰু পুৰা দুখ হেনো এখতৰ কি দুখ হৈছে বা কি ক'বা আৰু বজাব নাজানো যে সেয়াই দুখ বিমানে বজাব নাজানে কিন্তু ডান্স একদম মানে খাতাৰনাক দেখাম ডান্সটো দেখাম আপোনালোকক তো মানে কেলে হৈ আছে এইবিলাক বস্তু আমাৰ গাঁৱত মানে ৰাভা দিৱস পাতিব 20 জুন তাৰিখে ৰাভা দিৱসত এইবিলাক নবজায় বাৰু কিন্তু হ'লেও মানে অলপ ফূৰ্তি কৰি লৈছোঁ তাৰপিছত ৰাভা সংগীত গাম মই ডাঙাওঁ ইয়াতে গাব
এনেকুৱা টেলেণ্ট মুখে ভগৱানে দি নপঠিয়ালে গাইছ। মানে গাইছ কালি ৰাতি শুই থাকিলোঁ আৰু আজি ৰাতিপুৱা হ'ল। আজি মানে কালি ড্ৰাম ছেট বজাই থকা ল'ৰাজনৰ বাৰ্থডে আছে। আজি মানে এতিয়া কণী ল'ম, কণী লৈ কিনি তাক মাৰিম। মানে আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকৈ কণী মাৰিম তাক। এতিয়া বজাৰ ফালে আহিছোঁ। তো কণী লৈ লোৱা হৈ গ'ল, বেছি লোৱা নাই। দুটা মানুহ আছোঁ, দুটাই মাৰিম, এটা এটা মাৰিম। কিন্তু বেছি লোৱা নাই মানে মাথা দুখ পাব বুলি বেছি নাই লোৱা আৰু এই দুটাই লৈছোঁ কণী। ঘোলা কণী মাৰিম বুলি ভাবিছিলোঁ গাইছ, কিন্তু আজি জন্মদিন, দিনটো বেয়া হৈ যাব বুলি ঘোলা কণী নাই লোৱা। সেইকাৰণে ভাল কণী লৈছোঁ, ফাৰ্মৰ কণী দুটা লৈছোঁ। তো আপোনালোকে কণী মৰা পৰ্বটোলৈকে চাই থাকক। তো গাইছ মানে এইটো কণী দেখিছে, সি ওলাই অহা নাই। মানে এতিয়া কণী মাথাত পুৰা পৰিব। ওলাই ওলাই আহা আইদেউ কি কৰে না 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 আহিব দিব নাই ভিতৰত নেমাং বুলিয়ে লেতেৰা হ'ব বুলি নাই স্পাচিটো তই ধুব পাবি নহ'লে আজি মাৰি দিম ওপৰত ভিতৰত লেতেৰা হৈ যাব যে ই কষ্ট পাব। জন্মদিনটো ধুবলৈ দিবলৈ মন নাই মানে। কণী মাৰা পৰিব চাই এইটো ইয়াত থম এনেকে মাৰিম মানে তো মানে বাৰ্থডে বয়সত পালোহি, মানুহৰ আগত ভিডিঅ' বনাব লাজ লাগে, সেইকাৰণে দূৰলৈ আহিছোঁ। বোলে দুৰ্লভ ভাই আহিলে, কিবা এটা কৈ দে আকৌ। একো নকওঁ নেকি? কি নকয় হেনো, কেম্বুট খেলি আছে বোলে, কেম্বুট খেলা দেখাওঁ। চলাই দিয়া হ'ব চলাই দিয়া কথা কৈছে 20 তাৰিখে আমাৰ গাঁৱত চলাই দিয়া হ'ব কোৱা শুনিছোঁ। তাকে আলোচনা কৰিছোঁ, চবে মাংস টুপলি লৈ আহি চুলাই ভাতিত বহিম বুলি। কোনে কোনে চুলাই খাই আহি যাব আমাৰ গাঁৱলৈ। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। তো মানে আমাৰনো হস্তীয়া মোবাইল, এতিয়া হস্তীয়া মোবাইলৰ ভিডিঅ' ইমান কোৱালিটি ভাল নাপায়, সেইটো কাৰণে মানে এতিয়া OnePlus এটা লৈছোঁ। এইটো OnePlus ভিডিঅ' বনাম, আগৰ ক্লিপখিনি OnePlus পাব। তো মানে নদীত নামিলোঁ, এতিয়া ইটো পাৰলৈ যাওঁ, এই পাৰলৈ পুৰা মানে নদীৰ মাজে মাজে পুৰা সুত আছে, উটুৱাই লৈ গৈছে। গাছ মানে নদীত একদম ফূৰ্তি কৰিছোঁ, টিউব বান্ধি লৈছোঁ, একদম উঠি আছোঁ গাছ। মোক তাত অকণমান কোনোবাই মানে সাঁতুৰিব নাজানো বুলি মোক টিউব আনি দিছে, মজা লাগিছে। এনেকুৱা খেল আপোনালোকে কৰি পাইছে না? কমেণ্ট কৰি জনাব। তো এতিয়া নদীত ধেমালি চাওক। তো এতিয়া দৃশ্যবিলাক চাওকচোন, চাওক। তো মানে গাইছ নদীৰ পৰা আহিলোঁ, এতিয়া নদীৰ পৰা আহি আমাৰ গাঁৱত মানে একদম ভলীবল নেট লগোৱা হৈছে, চবেই গাঁৱত খেলিব হেনো আজিৰ পৰা। এইকেইটা চব মানে এই ইমান দা কি হ'ব এতিয়া, এইখিনি চফা কৰা হ'ব নাই? খেলি থাকোঁতে চফা হ'ব।
খেলি থাকোঁতে চফা হ'ব মানে চব সুস্থিটো একদম খেলি থাকোঁতে চফা হ'ব কৈছে মই একদম মানে ভিডিঅ' বনাই বনাই পাল মাৰি দিছোঁ আৰু এয়াই লাভ মই ভিডিঅ' বনাই দিছোঁ যে কাম কৰিব নাপাওঁ সেইকাৰণে